চোবাইলটা একে উঠ থাকে অলপ দুপইচা নেকি তই এই মায়ে 1500 দুখ মোৰ মোবাইলটোৰ ডিছপ্লেখন গৈছি যা বান্দিৰি পৰি হাতখন ভাঙা নাই যে এতে ৰক্ষাতে মোবাইলৰ ধান্দা নাচাই কিয়া ভালে হৈছে মোৰ চালা মোবাইলটো ভাঙি গৈছি তোৰ ফূৰ্তি লাগছি মোবাইল কেনেকৈ ভাঙিল তোৰ কি কৰি আছিলি তই বিছনা ঠিক কৰি থকা নাছিলি মই ৰিলছ এটা বনাই আছিলোঁ বনবা ধৰাতে পিছলি পৰি গ'লোঁ ভৰিখন মটকা খাই খুব ভাল ভালে হৈছে পুৱা পাহা বিছনাত পাই ৰিলছ না ফিল্ছ বনাত লাগবা দিছে খুব ভাল পাইছোঁ মই এতিয়া বনবি নহয় ৰিলছ না ফিল্ছ কেনেকৈ বনাব বনবি ভালে হৈছে উঠি এনে লৈ থকা নাজানিবি মই ভাবিছোঁ বিছনাত ঠিকাতে পইচা নেকি তোৰ মোবাইলত ভালে হৈছে তোৰ লগত থাকিলে মোৰ কাম নহয় মই যাওঁ আহা যদি কান্দন কাটেন বন্ধ কৰ নহ'লে খুব খাবি এতিয়া আৰু এই মোবাইলটোৱে খালা ৰিলছটো বনানো মোবাইল ফুটোগে মই বেছি নাথকো দে মোবাইলটো নহ'লে মই কেনেকৈ থাকিম পইচাও নাই মোৰ তাত কল কৰবা আপি এটা আহিবি না নাযাব লাগিব আৰু না কান্দি মৰি আছা এতিয়া ৰাতি থিয়া দিম যি হ'ব লগা আছিল হৈছে এতিয়া কান্দি নাথকিবি নহ'লে মই আৰু খং উঠব ভালে ভালে পাকঘৰক লেগিয়া ভাল কৰিব পইচা দিমা কান্দি নাথকিবি এনকে কান্দি নাই দে গৈছোঁ দে ময়ে গম পাইছোঁ কিমান দুখ লাগছি নাকান্দি মই হাঁহিম নেকি মই মোক দিছোঁ দে চাহ দিম একে মই তাকে দিব যাব নোৱাৰোঁ মই গাখীৰ বহাইছোঁ হ'ব দে যাই আছোঁ